আশা কৰোঁ আপোনালোক সকলো ভালেই আছে ময়ো ভালেই আছোঁ আজি মই দেখাব লৈছোঁ কিদৰে আমাৰ ওঠৰ ওপৰৰ আৰু মুখৰ যি অলাগতিয়াল নোম আছে সেই নোমসমূহ আমি ঘৰুৱাভাৱে কিদৰে আঁতৰ কৰিব পাৰোঁ যিহেতু এতিয়া কৰোনা যথেষ্ট বাঢ়ি গৈছে গতিকে আমি পাৰ্লাৰলৈ যোৱাটো অলপ ভয়লগীয়া হৈ পৰিছে গতিকে আমি এইখিনি যদি ঘৰতে আঁতৰাই ল'ব পাৰোঁ তেনেহ'লে আমাৰ কাৰণে যথেষ্ট সুবিধা হয় মইতো এবছৰমান পাৰ্লাৰত যোৱাই নাই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এইখিনি যদি আপোনালোকে কৰে তেনেহ'লে হয়তো অলপ টাইম লাগিব কিন্তু নোমবোৰ একেবাৰে গুৰিৰ পৰা চাফা হৈ যাব আৰু নতুনকৈ নগজা হৈ যাব গতিকে কৰি চাব কেনেকুৱা লাগে তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকলৈ অনুৰোধ কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লগতে লাইক এটাও কৰি দিব এইখিনি বনাবৰ কাৰণে মই প্ৰথমতে এটা কাপ লৈ লৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব মই কিদৰে ক্ৰীমখিনি বনাওঁ আৰু এইখিনি কিদৰে মুখত ব্যৱহাৰ কৰোঁ এতিয়া মই ইয়াতে আধা চামুচ বেচন দিম এয়া মই আধা চামুচ বেচন দিলোঁ বেচনৰ ব্যৱহাৰ অতি পুৰণি কালৰ পৰাই আমাৰ স্কিনত হৈ আহিছে এতিয়া ইয়াতে মই 1 চামুচ আটা দিম এয়া 1 চামুচ আটা দিলোঁ আৰু এতিয়া ইয়াতে মই 5-6 টোপালমান নেমু ৰস মিলাম নেমু ৰসটোৱে আমাৰ স্কিনটো সাফা কৰাত সহায় কৰিব এয়া 5-6 টোপালমান মই নেমু ৰস দিলোঁ আপোনালোকৰ স্কিনত যদি নেমুটো সুট নকৰে তেনেহ'লে নেমুটো নেদিলেও হ'ব এতিয়া ইয়াতে মই 5 পৰা 6 টোপাল নাৰিকলৰ তেল দিম আপোনালোকে নাৰিকল তেলৰ জাগাত অলিভ অইল বা বাদাম তেলো দিব পাৰে আপোনালোকৰ স্কিনত যেটো সুট কৰে আপোনালোকে হেতুৱে ব্যৱহাৰ কৰিব এয়া মই 5-6 টোপাল নাৰিকল তেল দিলোঁ এতিয়া ইয়াতে মই 2 চামুচ গাখীৰ দিম গাখীৰটো আপোনালোকে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব এয়া মই গাখীৰ 2 চামুচ দিলোঁ এতিয়া এইখিনি ভালদৰে মিক্স কৰি লম এইখিনি মিক্স কৰাৰ পিছত মোৰ অলপ বেছি গুটা হৈ থকাৰ দৰে লাগিছে গতিকে মই ইয়াতে আৰু 1 চামুচ গাখীৰ দি লম মিশ্ৰণটো বেছি পনিয়া নকৰিব বা বেছি গুটাও নকৰিব মই যিদৰে দেখাইছো এনেকুৱা ধৰণৰ কৰি মিশ্ৰণটো বনাব মই দেখুৱা ধৰণে মিশ্ৰণটো বনাব এইখিনি কৰা হৈ গৈছে এতিয়া এইখিনি কিদৰে মুখত ব্যৱহাৰ কৰে মই দেখাই আছো মোৰ এইখিনি বনোৱা হৈ গৈছে বনোৱা হোৱাৰ পিছত এইখিনি দেখিবলৈ এনেকুৱা ধৰণৰ হৈছে এনেকুৱা ধৰণৰ গুটা কৰিব বেছি পনিয়া নকৰিব এনেকুৱা ধৰণে কৰিলে শুকাবলৈ বহুত টাইম লাগিব এতিয়া এইখিনি মই আমাৰ যি অংশত আমাৰ অলাগতিয়াল নোমবোৰ আছে সেইখিনি জায়গাত মই এইখিনি ভালদৰে লগাই দিম মই হাতেদি লগাই দিছো এইদৰে মই লগাই দিম একেবাৰে পাতল কৰি নলগাব অলপ মিডিয়াম কৰি লগাব
এইদৰে ভালদৰে য'ত য'ত আছে এই জেগাখিনিত ভালদৰে লগাই ল'ব। যিখিনি জেগাত আপোনাৰ নোমখিনি আঁতৰাব লাগে বুলি ভাবিছে সেই জেগাখিনিত ভালদৰে লগাই ল'ব। মই এইখিনিতে লগাই দেখাইছোঁ। আপোনালোকৰ যদি গালৰ এইখিনি জেগাটো দৰকাৰ হয় তেনেহ'লে এইখিনি জেগাটো লগাই ল'ব। এইদৰে লগাই 20 পৰা 25 মিনিট সময় যেতিয়ালৈকে এইখিনি ভালদৰে নুশুকায় তেতিয়ালৈকে ৰখিব। আৰু তাৰপিছত কেনেকৈ এইখিনি আঁতৰাব লাগে মই দেখাই আছোঁ। মোৰ 20 মিনিট সময় হৈ গ'ল আৰু মোৰ এইখিনিতে ভালদৰে শুকাই গৈছে। এতিয়া এইখিনি কিদৰে ওলাব লাগে মই দেখাই আছোঁ। এইখিনি ওলাবৰ কাৰণে এইখিনি লাহে লাহে ওপৰলৈ গোল গোল কৰি এইদৰে আঁতৰাই দিব। এইখিনি ওলাওঁতে বেছি দিগদাৰ নহয় আৰু বেছি দুখো নাপায়, কাৰণ মই ইয়াতে তেল মিক্স কৰিছোঁ, গতিকে এইখিনি বহুত ধুনীয়াকৈ ওলাই আহে। এইদৰে ওপৰলৈ লাহে লাহে গোল গোল কৰি এৰাই দিব। এতিয়া মোৰ এইখিনি এৰুৱা হৈ গৈছে। এতিয়া মই ইয়াতে অলপ ভিজা কাপোৰেৰে মচি দিম। মই ভিজা কাপোৰ এখন লৈছোঁ, ৰুমাল এখন লৈছোঁ আৰু এইখিনি মই লাহে লাহে মচি দিম। যিখিনি আমাৰ লাগি আছে সেইখিনি ভালদৰে এৰাই আহিব। হৈ গৈছে এইখিনি চাফা কৰাৰ পিছত যিখিনি অংশত আমি এইখিনি লগালোঁ সেই অংশখিনি আপোনালোকে নাৰিকল তেল অলপমান ল'ব। নাৰিকল তেল ল'লেও হ'ব বা বাদাম অইল ল'লেও হ'ব, অলিভ অইল ল'লেও হ'ব, যিটো আপোনালোকৰ থাকে সেইটোৱে ল'ব, বা মইশ্চাৰাইজিং ক্ৰীম হ'লেও হ'ব। যিখিনি অংশত ক্ৰীমখিনি লগাইছিলে সেইখিনি জেগাত লগাই দিব। মই নেভিয়া ক্ৰীম অকণমান এইখিনি জেগাত লগাই দিম। এইখিনি মই ইয়াতে লগাই দিম। এইদৰে 1-2 মিনিটমান সময় মাছাজ কৰি দিব। হৈ গৈছে লগোৱা। এইদৰে আপোনালোকে 2 দিনমান লগোৱাৰ পিছত আপোনালোকে ধৰিব পাৰিব আপোনালোকৰ নোমবোৰ, যিবোৰ অলাগতিয়াল নোম আছে সেই নোমবোৰ সৰি যাব আৰু নতুনকৈ যি নোম গজে সেই গজা নোমবোৰ বন্ধ হ'ব। তেনেহ'লে আপোনালোকে এইটো ব্যৱহাৰ কৰি চাওক আৰু কেনেকুৱা পায় মোক জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।